আজি মেলাখন দেখুৱাম বুলি ভাবিছিলোঁ মেলাখন বন্ধ হৈ আছে মানুহ নাই এতিয়া গ্ৰন্থমেলাখনহে অলপ খুলিছে আৰু এখন কি আছে মানে কাহিনী এটা আছে মানে তাৰ মানে সেই ড্ৰাইভৰ ওপৰত লৈ কাহিনী এটা লিখি দিছে তাৰ নিজৰ অভিজ্ঞতা কোনে লিখিছে সেইখন শাৰী তাৰ নিজৰ জীৱনত কি কালি সেই গ্ৰন্থ কাৰণে কালি নহয় আগৰে ড্ৰাইভাৰ আছিলে তেওঁ সেইজন তেওঁ প্ৰথম এখন কিতাপ লিখি উলিয়াইছে কালি অহা নাই সেইটো বেলেগ সেইটো আকৌ প্ৰেমৰ কাহিনী লিখিছে এইটো হেৰি তুমি মাৰি দিলে আপুনি আৰু হেৰি পেকেটত পায় এইটোহে হোটেলছতে পায় সদায় পাই এইটোহে নতুনকৈ দেখিছোঁ এইটো পানীত দি দিলে মানে এনেকুৱা হৈছে ইয়াত তিয়াই তিয়াই লৈছে অলপ দেৰি লাগিব মানে কিমান টাইমৰ ভিতৰত হৈ যায় মানে কিমান টাইম মান থ'ব লাগে 24 ঘণ্টা থোৱাৰ পাছত নাই ধীৰে ধীৰে হোগা ये धीरे धीरे लाहे होगा भैया ये तो बाही बने ये तो इमान ढंगर होगा एक दिन में 24 घंटा में ना निकल रहा है पता ही सब जितना पता निकलेगा उसके बाद कैंची से कलम करते रहो इतना नाम क्या है संजीवन बूटी ये क्या है संजीवन बूटी नाम नहीं सुने संजीवन बूटी संजीवनी तो हुनी ना पर नेट पर देखो सर्च करके बताएगा ये जड़ी बूटी भी कहले ऐसे रखने से कितना दिन रहेगा लाइफ टाइम वो भी लाइफ टाइम बड़ा होगा जब भी पानी में डालोगे जिंदा हो जाएगा जिंदा होगा और बड़ा हो जाएगा जैसे किसी का मेडिसिन में भी काम करता है ये দাম তো বাঢ়ি যায় ন পইচাটো সদায় মানে বেলেগ হৈ যায় ন কালি মানে সস্তা দিন আছিলে আজি দামৰ দিন চলো এইটো মই পকা বুলি ভাবিছোঁ থাৰ্মোকোলৰ